নমস্কাৰ আসাম জবছ ইনফো চেনেলটো আপোনালোকৰ পুনৰবাৰ স্বাগতম জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ বলকচোন পলম নকৰি ভিডিঅ'টোলৈ যাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ সুখবৰ অল ইণ্ডিয়া লিমিটেড দুলীয়াজান 2019 যিসকলে এপ্লাই কৰিছিলে অনলাইন এপ্লাই জিএনএম নাৰ্ছিঙৰ কোৰ্ছৰ কাৰণে 3 ইয়েৰ্ছৰ কাৰণে তেওঁলোকৰ কাৰণে সুবৰ্ণ সুযোগ আহিছে তেওঁলোকৰ যি এডমিট কাৰ্ডসমূহ দিছে বৰ্তমান এভেইলেবল হৈ আছে তেওঁলোকে লিংক এক্টিভেট কৰি দিছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তাৰ পিছৰ প্ৰচিডিউৰখিনি কি কৰিব লাগিব মই গোটেইখিনি ভিডিঅ'টো জনাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব বুলি মই আশা কৰিছোঁ বলকচোন প্ৰথমে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ কেনেকৈ কৰিব লাগিব আপোনালোকে কি কৰিব লাগিব কেতিয়ালৈ লাষ্ট ডেট দিছে ফিমেল কেণ্ডিডেট অকল ইণ্টাৰেষ্টেড মানে ইয়াত মেলৰ কোনো কথা নাই অকল ফিমেল কেণ্ডিডেটৰ কাৰণে এইটো সুবৰ্ণ সুযোগ দিছে আমাৰ যুৱতীসকলৰ কাৰণে চ' তেওঁলোকে কেনেকৈ ডাউনলোড কৰিব লাগিব ইয়াত অফিচিয়েল লিংকটো মই দি দিছোঁ আৰু মই ডিছক্ৰিপশ্যনতো এইটো লিংকটো দি দিম আপোনালোকে কেনেকৈ কৰিব লাগিব তেওঁলোকে সেইটো মতে কৰি কেনে আপোনালোকে ফ'ল' কৰি যাব মই দেখাইছোঁ ইয়াত কেনেকৈ কৰিব লাগিব ক্লিক কৰাৰ পিছত এইটো দেখাই দিব এইটো অল ইণ্ডিয়া লিমিটেড দুলীয়াজান 2019 এডমিট কাৰ্ড জিএনএম 3 ইয়েৰ্ছ জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী কোৰ্ছ দিছে কি কৰিব লাগিব মই ক্লিক কৰি দেখাইছোঁ ক্লিক টু দ্য লিংক ইয়াত ক্লিক কৰিলে বোলে আপোনাৰ ডিটেইলছ ওলাই যাব নেট শ্ল' হৈছে অলপ টাইম লাগিছে এনেকৈ এটা ইণ্টাৰফেচ খোল খাব এইটো দেখাই দিছে এডমিশ্যন অফ জিএনএম কোৰ্ছ ইন স্কুল অফ নাৰ্ছিং অল ইণ্ডিয়া হস্পিটেল দুলীয়াজান একাডেমিক ভাৰ্চনটো হৈছে 2019 to 20 মানে 2019 আৰু 20 চনৰ এইটো লিখিছে এডমিট কাৰ্ড কেন বি ডাউনলোড ফ্ৰম লগইন পেজ ইউজিং এপ্লিকেশ্যন নম্বৰ এণ্ড পাছৱৰ্ড আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে যেতিয়া অনলাইন কৰিছিলে তেতিয়া আপোনালোকৰ ইউজাৰ নেম পাইছিলে আৰু পাছৱৰ্ড আপোনালোকে দিছিলে তো তেনেকৈ ইয়াত আপোনালোকে ইয়াত যিটো দেখিছে ইয়াত ছাবমিট কৰি কেনে ইয়াত ছাবমিট কৰিব লাগিব এইটো ছাবমিট কৰিব লাগিব এইটো ইউজাৰ নেম দেখিছে যে ইয়াত তাৰপিছত আছে আপোনালোকৰ এইটো পাছৱৰ্ডটো যদি এইটো পাছৱৰ্ড দিছে পাছৱৰ্ড ক্লিক কৰিব লাগিব এইটো লগইন কৰিলে এইটো লগইন কৰি দিলে আপোনালোকৰ সেই যিটো মানে মোৰ এতিয়া মোৰ ওচৰত লগইন নাম্বাৰ ইউজাৰ নেম নাই যে চ' মই কৰা নাই আপোনালোকে এইটো চিষ্টেমত কৰিব আপোনালোকে ডাউনলোড কৰি কিনে প্ৰিণ্ট আউট লৈ ল'ব পাৰিব ঘৰতে বহি কিনে প্ৰিণ্ট আউটটো লৈ ল'ব আৰু নহ'লে ছেভ কৰি ল'ব পিছত আপোনালোকে প্ৰিণ্ট আউটটো লৈ ল'ব পাৰিব চ' তেনেকৈ কৰিব আৰু যদি কোনোবাই পাহৰি গৈছে যিবিলাকে কিছুমানে পাহৰি যায়তো মোবাইল নাম্বাৰ বা তেনেকৈ ফৰগট পাছৱৰ্ড বা বহুতে পাহৰি যায় কিছুমান ইউজাৰ নাম পাহৰি যায় পাছৱৰ্ড পাহৰি যায় তেওঁলোকৰ কাৰণে কি কৰিব লাগিব মই দেখাই দিছোঁ ফৰগট পাছৱৰ্ডত আপোনালোকে ক্লিক কৰিব এইটোত ক্লিক কৰিব এইটোত কৰিলে দেখাই দিছে ইউজাৰ নেমটোতো আপোনালোকৰ মনত থাকিব সকলোৰে ইমেইল আইডি যিটো আপোনালোকে ইমেইল ইউজ কৰিছিলে সেই ইমেইল আইডিটো খালি ইয়াত ছাবমিট কৰিব লাগিব সেই ইমেইল আইডিটো ছাবমিট কৰিলে আপোনালোকে ৰিট্ৰাইভ পাছৱৰ্ড বুলি আছে ইয়াত ক্লিক কৰিলে আপোনালোকৰ সেই পাছৱৰ্ডটো আহি যাব আপোনালোকে যদি পাহৰিছে পাছৱৰ্ডটো অট'মেটিক আহি যাব আপোনালোকৰ ইমেইলত চ' তেনেকৈ কৰি চাব ভিডিঅ'টো যথেষ্ট হেল্পফুলৰ কাৰণে মই বনাইছোঁ যাতে আপোনালোকৰ সুবিধাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকে পলম নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আশা কৰিছোঁ এইখিনি যথেষ্ট আপোনাৰ সহায় হ'ব বুলি আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে মই যিকোনো আপডেট দিলে মানে যাতে আপোনালোকে প্ৰথমে পায় চ' ধন্যবাদ